তো ফাইনেলি আমি আহি গ'লো সায়েন্স চিটি ৰাস্তা একদম ওপৰত টপত আহি গ'লো পুৰা ইয়াৰ পৰা পুৰা একদম ভিউবিলাক দেখা পায় তো অলপ গুডলি হৈ গ'ল যিখিনি পাৰোঁ আপোনালোকক দেখাই আছোঁ তো চাই লওক এই তলৰ পৰা অহা ৰাস্তাটো তো দৌৰিকে কেনে বোলা হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল গাইজ গুড ইভিনিং তো এতিয়া মই গৈ আছোঁ মোৰ লগৰটোৰ ঘৰত তো এঠাইলৈ যাম বুলি ভাবিছোঁ সেই ঠাইটো আপোনালোকক এতিয়া নকওঁ আৰু নেদেখাওঁ তো আপোনালোকে ভিডিঅ'টো চাই থাকক তেতিয়া আপোনালোকে গম পাই যাব তো ভিডিঅ'টো আপোনালোকে চাই থাকক এতিয়া লগৰটোৰ ঘৰত গৈ আছোঁ লগৰটোক ফোন কৰিছিলোঁ মোবাইলটো চুইচ অফ সেইকাৰণে ঘৰলৈ যাওঁ বুলি ভাবিছোঁ তো ফাইনেলি মই আহি পালো আপোনালোকে গমে পাই আছে কালি মেট্ৰিক পৰীক্ষা মই আহিছোঁ এই লগৰটোক কলম দিবৰ কাৰণে যা চলা পিন্ধি ল তো ফাইনেলি মোৰ লগৰটোৰ ঘৰত আহি পালো এবাৰ মেট্ৰিক দিব কলম দিবৰ কাৰণে আহিছোঁ তো চলা ফুলি আছিল কিন্তু চলা পিন্ধিব গৈছে তো এই কলমটো দিব লগা আছে মোক বহিবৰ কাৰণে কৈছে তো বহোগৈ চেণ্ডেলটো ইয়াতে থৈলোঁ তো ফাইনেলি বহি ল'লোঁ 10 रुपया কলম দিকে কম ভালকে দিবলৈ বুলি আৰু তো ফাইনেলি ঘৰৰ পৰা ওলাই আহিলোঁ লগৰটোৰ ঘৰৰ পৰা তো লগৰটো আছে চাইকেলত এইটো এবাৰ মেট্ৰিক দিব সেইটো কাৰণে আৰু পুৰা কলমটো দিব আহিছোঁ থেংক ইউ কৈছে একদম বঢ়িয়া একদম ভালকে এক্সাম দিবি একদম ফালি দিবি আৰু ফালি বঢ়িয়াকে লিখি দিলে হ'ল আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে কি নাই এই কৰা আছে তো আপোনালোকে যোনে কৰা নাই তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব